Good morning friends, welcome to my YouTube channel. Right, sala puri gel. আজি মই আইছো নদী পাৰত অলপ সবজি তুলবা আৰু আমাৰ এই মৰা নদী চাওক এইবিলাক নদী মৰা নদী মানে এইটো নদী মৰা নাছিল মানুহে মাৰি পেলাইছে এইটো নদী কেতিয়াবা বনাম এইটো নদীৰ বিষয়ে এটা ভিডিঅ' আপোনালোকে চাব আৰু এতিয়া অলপ সবজি তুলো এইখিনি পালো আৰু অলপ তুলো তুলি আৰু ঘৰলৈ যাওঁ তাৰপিছত চাই থাকক এই চাওক গাইছ নদীত মাত্ৰ এইখিনি পানী নদীটোত আমাৰ এইখিনিৰ পৰা বেছি পানী নহয় নদীটো চাওক কিমান ডাঙৰ নদী এই কলবাৰীখন দেখিছা সেই কলবাৰী আৰু এই কলবাৰী ওচৰত পানী এইখিনি মাত্ৰ এইখিনি জাগাখিনি অলপ খাতাৰনাক আছে পিছলি পৰিলে বাগৰি পৰিবি কুচু ফুল লম আৰু এইডাল দেখিছনে চোৰ ঠেং বুলি কয় খাই টেষ্টি আছে এইটো লৈ যাম দুডালমান তুলি এনেকুৱা ভয় লাগে নহয় সাপ চাপ থাকিব পাৰে আগত চাওঁ আগত নাই কিমান পাওঁ চাওঁ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক বা ইমান টান না ইয়াত জহাই চবজি কিমান লাগে অলপ কষ্ট কৰিলেই হ'ল আৰু লৈ যা আৰু ভালকে ফাটে খাচা কি লাগিব ইয়াত কচুই লাগিব নে ঢেকীয়াই লাগিব নে কেৰেলাই লাগিব তো ফ্ৰেণ্ডছ মোৰ হৈ গ'ল চবজি তোলা এইখিনি পালোঁ ঢেকীয়া আৰু কচু ফুল আৰু কচুৰ ঠেং এই তিনিখিনি হৈ যাব আজিৰ কাৰণে তাৰপিছত ইয়াত ভৰিয়াত থৈ আৰু ঘৰত যাম ভৰিয়াত থওঁ নদীত এই পানীৰ মাজত এইবিলাক কি গাৰা তাৰমানে চাওকচোন ফ্ৰেণ্ডছ এই পানীৰ মাজত এইবিলাক কি গাৰা আছে ইয়াত কিহৰ গাৰা এইবিলাক আপোনালোকে যদি জানে কমেণ্ট কৰি আৰু কৈ দিবচোন এই নদীটো তাৰ ফ্ৰেণ্ডছ কিছুমান ৰহস্যময় কথা আছে সেই ৰহস্যময় কথাটো মই আৰু এটা ভিডিঅ'ত ক'ম ইয়াত দুটা তিনিটামান বস্তু আছে কিছুমান ৰহস্যময় বস্তু এইটা দেখুৱাই আছোঁ পিছত আজি নেদেখাওঁ নেক্সট ভিডিঅ'ত দেখাম তো ফ্ৰেণ্ডছ জীৱনত প্ৰথমবাৰ ভিডিঅ' বনাইছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব